ঐ পূজা চাবলৈ ওলাবি মোৰ দোকানৰ কাপোৰ লৈ লগত পেণ্টো কিনিবি কম দামত দি দিম মই দাদা আহিছে আপুনি দাদা আহিছো পিছে আপোনাৰ খবৰ ভালে না ভালে পিছে আপোনাৰ ভালেই চলি আছো কিন্তু দাদা আজি আপুনি পেণ্ট কিয় পিন্ধা নাই মানে আৰে আপুনি দেখোন এতিয়া গান গাই আছে বোলে আপোনাৰ দোকানত আহিলে বোলে কম দামত পেণ্ট দি দিব তো সেইকাৰণে পেণ্টটা মানে মই পিন্ধিছিলো পুৰাণ হৈ গৈছে কাৰণে বাটতে খুলি থৈ হয় নেকি ভাল কৰিছে মানে এই পূজা আহি আছে পূজাৰ কাৰণে আপোনাৰ দোকানত কি স্পেশাল কাপোৰ আছে সোনকালে দেখাওকচোন দে দেখাই আছো এক মিনিট পূজাটো ছোৱালীৰ নাম আৰু আমাৰ দোকানত দেখোন ল'ৰাৰ মাল পূজা চাগে ইয়াৰ গাৰ্লফ্ৰেণ্ড হ'ব দাদা আপুনি কি মানুহে কিয় আপুনি কি গম নাপায় নেকি কি আপুনি যে ইমান দিন ধৰি যে আমাৰ দোকানৰ পৰা মাৰ্কেটিং কৰি আছে আপুনিতো জানে না আমাৰ দোকানত যে অকল ল'ৰা মানুহৰ বস্তু পায় ছোৱালী মানুহৰ বস্তুটো নাপায় না আৰে মই ছোৱালীৰ কথা ক'ত কৈছো আপুনিয়ে না ক'ল পূজাৰ কাৰণে কাপোৰ লাগে পূজা মানে কোনো ছোৱালীৰ কথা নহয়তো পূজা মানে সন্মুখত যে দুৰ্গা পূজা আহি আছে এই দুৰ্গা মা দুৰ্গা পূজা যে আহি আছে তো তাতে যে মই ড্ৰেছ গিলা যে পিন্ধি এইটাৰ কথা কৈছো ছোৱালীৰ কথা ক'ৰ পৰা না তাই দুৰ্গা পূজাৰ কাৰণে মইতো ভাবি আছো এই চেহাৰাত আপুনি পূজাৰ নিচিনা ছোৱালী পঠাব কেনেকে আপুনি অলপ বেছিকে কথা কৈ আছে বুজি পাইছে আপুনি যদি ড্ৰেছ দেখাওক নহলে মই বেলেগ দোকানত বেলেগ দোকানত যাওক কিন্তু দাদা যোৱাৰ আগতে এটা কথা শুনিলো বেলেগৰ দোকানৰ পৰা কাপোৰ কিনিলে হিৰো কলাকে 0 কিন্তু মোৰ দোকানৰ পৰা কাপোৰ কিনিলে কুত্তা কলাকে হিৰো এতিয়া ডিসিশন আপোনাৰ মানে বেলেগৰ দোকানৰ পৰা কাপোৰ কিনিলে হিৰো কলাকে 0 তামাম ডায়লগ দিছা ৰে ভাল লাগছে ডায়লগ ভাল লাগছে তেনেহলে এটা কাম কৰ সোনকালে ড্ৰেছখিনি লৈ আহিছো 1 মিনিট আপুনি ৰখক আনিলে দাদা এই লওক দাদা বিলটো দেখাওক দেখুৱাই আছো আপোনাৰ হৈছে 5 কোটি 1 টকা কিমান 5 কোটি 1 টকা 5 কোটি 1 টকা আচ্ছা তেনেহলে এটা কাম কৰো পইচাটো মই এতিয়া দি আছো কিন্তু মানে 5 কোটি তো এতিয়া নাই 1 কোটি দিলেও হ'ব মই আপোনাক 5 কোটি 1 টকা হৈছে মই আপোনাক বৰ্তমান 1 টকা এটা দি আছো ঠিক আছে মানে 5 কোটিটো পিছত দিম টেনচন নাই আৰে মোৰ ওপৰত বিশ্বাস নাই নেকি আপোনাৰ মই আপোনাক 5 কোটিটো পিছত দি দিম এতিয়া 1 টকা দিছো 1 টকাটো লৈ শান্তিত থাকক no এবাৰ কি হৈছে বে এটা কাস্টমাৰ নাই দোকানত যোৱা বছৰ কিমান বিক্ৰী কৰিছিলো তো ঘুমাৱে কাস্টমাৰটো নাহে চাগে কাস্টমাৰ আহিছে চাগে ৰে आइए पधारिए कस्टमर जी मारो दुकान पे आपका स्वागत है मजा गान गाइছে দে थैंक यू और हाथ सैनिटाइज কৰি লওক মজা টেষ্ট বে নিমখীয়া কি মানু ভাই দাদা বলক মোৰ দোকানত বলক নতুন মাল আহিছে বুজা হয় নেকি বলক ফোন আছে মা মই মাস্ক লৈ লৈছো ঘৰতে কেজনৰ কাৰণে লৈছো এতিয়া মই ঘৰতে আহি আছো দাদা হওক মাস্কটো লৈছো এইফালে পার্টনার সাহেবি এই কারণে কইছো পাতলাক লৈ আহিলে তা ভাল লাগিল হয় একদম মানে ওই কত গেলি এই কারণে কও পাতলাক লগত লৈ আহিলে ভাল আছিল পার্টনার ইয়াতে কি কৰা তই এফালে আমার লগত পড়িবি বে সাবি আয় ঘর মে দাদা কোনোবাই মাতিল নেকি বে দাদা পূজার চান্দা নিদে নেকি এবার ইসরে
কোনো উত্তৰ নলয় একো নকয় ডেন্সও কৰবা নিদিয়ে ৰে অ দা অ হে চান্দা দিবা আহক না বাহিৰত ই বেটা 364 দিনত থাকে ইহঁতৰ ছোৱালীৰ ধান্দা আৰু পূজাৰ আগত দিনা ল'ব আহে ইহঁতে চান্দা মানুহ আছে না নাই ৰ বেটা মজা বুজাই আছো ৰ কি ৰে পাৰ্টনাৰ আহিছে না নাই ৰে পাৰ্টনাৰ অ কানা আৰু বেঙা আহিছে আকৌ কিমান চান্দা লাগে আবে ডাইৰেক্ট কাট দম দেবে দে কোলা মই কোন হয় আবে ডাইৰেক্ট দম দে আবে তুই কি মেন্টাল মানুহ নেকি বে ঐ দাদা অ কোন ভালে এইফালে দাদা অ মানে শুনকা এই যে ই যে আছে এই আরে ৰ অ দাদা অ এই ই অলপ মানে কাণত কম শুনা পায় হা তো উটা বুজা পাইছো তুই কোন ফালে কৈ আছে এইফালে ক আপুনি এটা কাম কৰক আপুনি যাই চান্দাটো লৈ আহক হা অ আনি আছো ইয়াক ভালভাৱে কথা পাতি দিবি হা অ দাদা আপুনি ঠিক কৈছে ঐ ভালকে কথা পূজাৰ কাৰণে বেষ্ট ঠাই হ'ল মাৰ্কেটিঙৰ কাৰণে আমাৰ জগমোহন মাৰ্কেটত জেন্স ষ্টেণ্ড নিয়াৰ বাই ষ্টেট বেংক ঠিক কৈছে কি মেন্টাল নেকি গম পায় মেন্টাল নেকি তোৰ লগতো দাদা আপুনি ইয়াক বেয়া নাপাব আপুনি যাওক চান্দাটো লৈ আহক যাওক অ আহি আছো ৰ ই কেনেকে গম পাইবে তই কথা পাতিব কবি ইয়াক বুঝছা অ ঠিক আছে ই কেনেকে গম পাইবে আবে মই ইয়াত কি কৰি আছো কি হ'ল বে পাৰ্টনাৰ ঐ পাৰ্টনাৰ মাৰা কিয় বে এই ক'ত মাৰি আছো ৰে পাৰ্টনাৰ ইমান সময় হৈ গ'ল এতিয়ালৈকে মানুহটা নাহে কে দেৰি হৈ যাব না চান্দা নিদিলে ৰে আৰে বাটা মলত কেপি নাই যোৱাৰ টাইমত গম দে কি পিন কথা কাই কৈছে পাৰ্টনাৰ সেইকাৰণে মই কৈছো যে নেক্সট ভিডিঅ'ৰ পৰা পাতলাক লৈ আহিম তোৰ লগত বেঙ্গাৰ লগত আৰু কালেকশ্যন ল'বা আহে না এই ছোট 3 নম্বর টেবিলে ফটকা মারি দে 4 নম্বর টেবিলে বিরিয়ানি রাখি দাদা আপনি কি খবর জলদি কর হোটেলও যাইলো নেকি বে আমি আমার তাতে বিরিয়ানি আছে গরম চা আছে সিঙ্গারা আছে গজা আছে মিষ্টি আছে আমি তো হোটেলে যাইছো নাকি এ বেটা ফোন পালাটা আছে মানুষ কিবা চাগে বেমাৰ আছে বে কেতিয়া পৰা ঠোঁটখন লৰাই আছে ছোট কথা ওলোৱা নাই মুখৰ পৰা বঙ রাখি দি কথা জলদি না কর না টাইম নাই জলদি কর নিজে বেঙা হয় তুই মোক মারছ দাদা বল দেখা দাদা মই ইয়াক মারা দিছিল উপর কে বাতা আজি পড়ছে কি বে এই নতুন সালাম কি বাতা ছোট গোড়াত মালটো হোমাই দিবি নতুন মাল আইছে ওই মালটো হোমাই দিবি বুঝছা অ আহি আছো ৰ অ জাষ্ট ঘৰৰ পৰা ওলালো অ দাদা স্বাস্থ্যকৰ্মী মানুহবোৰ ইমান ফাষ্ট ন দুবাৰ কাহি মাৰাতে আহি গৈছে পাৰ্টনাৰ সো ও বাটা চো এই পালা পিছে তো দৌড়ি আছে কিয় দাদা মোৰ করোনা হয় হ্যাঁ দাদা মোৰ করোনা হয় আরে উড়ু না দাদা মোৰ করোনা হয় আরে কোনে আরে কৈছে কোনে তো কৈছে তোৰ কোন হৈছে তেনেহলে আপোনাৰ লগত টিকেট পিন্ধি আহিছে আরে আমি পিপি কিট পিছাম দুর্গা পূজার চান্দা হেলো পাইছি পিপি কিট নহয় হয়তো এটো কি পার্টনার কই দেইয়া কি ভয় আরে বাটনা আমাৰ ফালে বৰষুণ হৈছে এইটো পিকেট নহয় তো ৰেইনকোট রেইনকোট হা বাটনা ও পার্টনার হ ক ওই তোহতে নাহা নেকি মই মানে রেডি হৈ ওলালো ঘৰৰ পৰা নহৰে বাটনা যোৱা নহব কি কোৱা অৰে আরে আমি নগলে ছোৱালীবোৰক কোনে চাব ইমান কষ্ট কৰি মেকআপ কৰিছে ইহঁতে আমি নগলে দুৰ্গা পূজাত ছোৱালীবোৰক কোনে চাব বুজি নাপা নেকি তই বুজি পাইছো বাটনা অহাকালি যাম দে আরে পার্টনার পূজা আজি আৰু তুই অহাকালি যাই কি কৰিবি তা তহতে কোৱা কাৰণে তো মই ৰেডি হলো না তুই জানা ফুৰিয়া তই তহতে নাহা নাজৰে ভাই গাটো বেয়া লাগিছে বহুত তহতে নাহিলে মই আৰু কেনেকে যাম জানে বাটনা একো নহয় যা 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 তহতে
এনেকুৱা ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি ক'ত ওলাইছা আরে পূজা নাচম নেকি বে তেতিয়া না কলি পূজা চাব নাযাবলে এনে প্ৰেংক কৰিছো তো সারপ্রাইজ দিলো পার্টনার বল পার্টনার থ্যাংক ইউ পুজো এলো পুজো জয় দুর্গা বল ধাক ধুম ধুম ধাক বাজাবি চল পূজা পূজা কি যে মজা আকৌ আহিল দুর্গা পূজা पूजा पूजा कीजे मजा आपको वही दुर्गा पूजा দেখুন বে কি আছে 11টা বাজে গেছে বে এ বন্না পূজা সব না জানি কি কয়টা বাজে 11টা বাজে গেছে বন্না হ্যাঁ ও বে কয়টা বাজে রাহুল মারবে এ বন্না রাহুল মার হঠাৎ ও তো রাহুলকে মারতে আসলি এ বন্না মারতে এ বন্না এ তোর এক্স মরে গেছে বে কি কোয়া এদিকে এনে কইছো দুর্গা পূজা আছে কমকারে রেডি হও সব আপনি ইমান জলদি কি পূজা খাবার না জানি কি হয় নাকি হ্যাঁ চল বল ইয়া কেমন আছে আপনার ও মজা লাগছে না তোরটা তোরটা ভালো লাগে নাই তোরটাও ভালো লাগে না রে এ হাট বাজারের পরে কিনছা তুই এটা ফাড়াও মনে করে কিনছা আপনার তোরটা ভালো লাগছে না তোরটা ভালো লাগছে না দরজাটা খুলুন তো ওলা মরেছা ये क्या हो रहा है अरे ये क्या हो रहा है ये क्या हो रहा है अरे ये क्या हो रहा है भाई ওসা মানেছি বে তামাম মানেছিস না এর হ্যাঁ কথা দুর্গা মান এই করোনা ভাইরাসের টাইমে তো বুড়িয়া মূর্তি বানাইছে রে ভাল পয়সা খরচ করছে ভালো লাগছে কিন্তু তামাম মানেছে তামাম ওই পার্টনার ল ওই পার্টনার ইয়ার কি হইছে বে মন মারি আছে ডেডের বড়া ব্রেকআপ সেকআপ হল নাকি यार কিবা কমাই না এ পার্টনার কি হইছে পার্টনার আরে কথাখানি খুলি কো আমাক মনত আছে না পার্টনার কি যোৱা বছৰ আজিৰ দিনতে সখন ফিল্ড দেখা পাইছা না সেই ফিল্ডখনতে ডিজে হেণ্ডেল আহিছিল যোৱা বছৰ এই দিনত কিমান এনজয় কৰিছিলো ইহঁতৰ লগত ৰাহুল প্ৰীতম ডিজে বজাইছিল সৰু ল'ৰা ছোৱালী বোৰে নাচিছিল সখন ফিল্ডতে কিমান মজা কৰিছিলো ও বে পার্টনার এইবাৰে মাদাৰ কৰোণাৰ কাৰণে ঘৰতে বহি থাকিব লাগিল কিমান এনজয়মেণ্ট আছিল হা তাতে পার্টনার তুই ডিজে হ্যান্ডেলক গান দি আছ না এতিয়াই ফোন কৰি আছো ডিজে হ্যান্ডেলক কি কোৱা পাৰ্টনাৰ তাই নাহিলে তাৰ বাপও আহিব পাৰ্টনাৰ ডিজে হেণ্ডেলক মাতিব বে ৰ এটা ৰাহুলক ফোন কৰি চাওঁ কিবা এটা কৰিব লাগিবই মইতো ডিজে বজামে এইবাৰ ডান্স খুবাই লাগব হা বৰ্তমান ব্যস্ত আছে অনুগ্ৰহ কৰি পিছত পুনৰ কল কৰিব ই আৰু কাৰ লগত বিজি কি হ'ল ই আৰু কাৰ লগত বিজি বে ৰ প্ৰীতমক এটা কৰি চাওঁ মোক কাবে ফোন কৰিছে ৰ ইয়াক আৰু কোনে ফোন কৰিল আননোন নাম্বাৰ বে হেল্ল' হেল্ল' কোন ডিজে হেণ্ডেল মই হা ডিজে হেণ্ডেল ডিজে হেণ্ডেল এ পাৰ্টনাৰ কি কোৱা মই গৈ আছো তহঁতে ওলা হা আপুনি আহিব
মই যামে বে গান বজামে পাৰ্টনাৰ আহিব বোলে DJ হেণ্ডেল কেতিয়া মই ওলাই আছো আহি আছে বোলে হ'ব দে আহি আছো আমি আহিছো পাৰ্টনাৰ ডকুমেণ্ট এইবিলাক কোন লঞ্চ কৰিব নেকি আৰে নহয় এতিয়া আহিছো মই চেঞ্জ কৰি মই চেঞ্জ কৰি পাৰ্টনাৰ DJ হেণ্ডেল আহিব ডকুমেণ্ট DJ বজাব Bring it on. ঐ কজা আগত গৈ আছো ডিজে বজাব গান গান মই ক'ত ডিজে বজাব তই পুলিচে DJ হেণ্ডেলক ধৰিব পাৰ্টনাৰ অবে পাৰ্টনাৰ পালাও বলক একেলগে ডান্স কৰিম তই নজনা নেকি এইবাৰ চৰকাৰে যে সাংস্কৃতিক অনুষ্ঠানবোৰ কৰিবলৈ বাধা দিছে পাৰ্টনাৰ দেখছা DJ হেণ্ডেলক কেনেকে দম দি আছে পুলিচে অবে পাৰ্টনাৰ আৰু তই ডিজে বজাই মানুহ একত্ৰিত কৰি সোশ্যাল ডিস্টেন্সিং ভংগ কৰি আছ স্যাৰ কি হৈছে আমাৰ DJ হেণ্ডেল কিন্তু কম নহয় বে মোক কোনে বজাব বন্ধ কৰিব মোৰ নাম ডিজে হেণ্ডেল তই জানো না ই বোলে এই মহামাৰীৰ সময়ত মানুহ একত্ৰিত কৰি কৰবাত ডিজে বজাব যাব আৰু ৰিক্স হ'ব এইটো হয় স্যাৰ এটা কথা কওঁ আপুনি দেখা চোৰৰ নিচিনা হ'লে কি হ'ব আপুনি কিন্তু কামবিলাক ভাল কৰি আছে তই মোক ৰ তই মোক ইমপ্ৰেছ কৰি আছ নে কি কৰি আছা ইমপ্ৰেছ কৰিছো স্যাৰ তোৰ ইমপ্ৰেছ হ'ব মোক যাব দিয়ক হয় কথা ৰৈ আৰে মই ডিজে মোৰ কাৰণে ৱেট কৰি আছে মানুহে আপুনি ডিজে বজাই নেকি অলপ বজাও শুনো শুনিব নেকি ডিজে আসিব হৈছে সৰি স্যাৰ আৰে মোক যাব দিয়ক স্যাৰ মোক নামাৰিব তই মোক চিনি পাইছ নামাৰিব পাৰ্টনাৰ গুলি মাৰি দিছে ৰে নামাৰো ঐ পাৰ্টনাৰ ঐ এইটো মাত্ৰ আৰম্ভণি পাছৰখিনি আছে মধ্যবিত্ত পৰিয়ালৰ সি এটা চিধা ল'ৰা 20 বছৰ বয়সলৈকে কেৱল মন কিতাপ পঢ়াত লক্ষ্য নাছিল জীৱনত তাৰ অভ্যাস নাই নিশা চৰাত মুখৰ পানী বৈ আহে তাৰ নাম শুনি পিঠা পনাৰ জয় আই অসম